ডিম্পল হাজৰিকাৰ কথাৰে কবিতাৰ শিৰোনাম মানৱতাৰ মৃত্যু। মেঘাচ্ছন্ন আকাশখন দেখি তাই মাকক মাতিছে, মা অ' মা, মা আৰু কৈছে তাইৰ হেনো আকাশৰ সমগ্ৰ নীলাবোৰক লৈ এটি কবিতা লিখিবৰ মন গৈছে। প্ৰেমৰ নহয়, বিচ্ছেদৰ নহয়, ভালপোৱাৰ নহয়, ত্যাগৰ নহয়, মানৱ আৰু মানৱতাৰ কবিতা। তাই অনুভৱ কৰিছে আজি চাৰিওফালে মানৱতাৰ মৃত্যুৰ জুই জ্বলিছে। দপ 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 দপকৈ যি জুই মলিন শিখাই নষ্ট কৰি পেলাইছে সুন্দৰ সমাজ, ঘৰ সংসাৰ সকলোবোৰ আৰু প্ৰদূষিত কৰিছে সেউজীয়া পৃথিৱীখন। আজি মানৱৰ হৃদয়ত মানৱতা আৰু নাই। ধ্বংসৰ কৰাল গ্ৰাসে আৱৰি ধৰিছে প্ৰকৃত মানৱতাক। তাই উপলব্ধি কৰিছে ভদ্ৰতাৰ মুখা পিন্ধি আমি মানুহৰূপী অমানুহবোৰে মন্দিৰ মছজিদ গীৰ্জাত ঈশ্বৰৰ সলনি দানৱৰ যজ্ঞ পাতিছোঁ। এই পৃথিৱীত আমি মানৱতাৰ নহয় দানৱৰ জয়গান গাইছোঁ। আজি মানৱৰ হৃদয়ত অতীতৰ সেই মৰম, ভালপোৱা, শ্ৰদ্ধা, ভক্তি আৰু নাই। পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ কংক্ৰিটৰ ওখ ওখ দেৱালেৰে আবৃত অট্টালিকাত বাস কৰিবলৈ বৰ্তমানৰ মানৱে কুণ্ঠাবোধ নকৰে। কুণ্ঠাবোধ ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দি হত্যা, লুণ্ঠন, ধৰ্ষণ চলাবলৈ। ওখ ওখ অট্টালিকাবোৰত আজি অতীতৰ প্ৰজাঘৰৰ সেই মৰম, বিশ্বাস, ভালপোৱা নাই। আৰু তাতেই মৃত্যু ঘটিছে মানৱতাৰ। চৌপাশে কান্দোনৰ ৰোল উঠিছে। অন্ধবিশ্বাসৰ বলি হৈ মাতৃৰ বুকু উদং কৰি অভিনীলৰ দৰে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে বহুজনে। প্ৰতিযোগিতাৰ ধামখুমীয়াত সকলোৱে মাথো দৌৰিছে আৰু দৌৰিছে। স্বাৰ্থপৰতাৰ দুনিয়াত মানুহৰূপী অমানুহবোৰে নুশুনে নিস্বাৰ্থজনৰ আৰ্তনাদ। আজিৰ মানৱে মৰমৰ দোকান খুলি সুখ দুখ, হাঁহি কান্দোন এই সকলোবোৰৰ বেচা কিনা কৰিছে আৰু পূজাৰ মূৰ্তিৰ দৰে নদীত বিসৰ্জন দিছে মানৱতাক। তাই বাৰে বাৰে অনুভৱ কৰিছে আজি মৃত্যুৰ কিৰিলিত স্তব্ধ হৈ পৰিছে মানৱতাৰ উশাহ। চাৰিওফালে দপ 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 দপকৈ জ্বলিছে চিতাৰ জুই, মানৱতাৰ মৃত্যুৰ জুই।